মই যাত্ৰা কৰিছোঁ। এয়া আমাৰ ইউটিউবাৰ এজন আছে, এয়া লগত ইউটিউবাৰ এইফালে দেখুৱাই দিয়া, মুখখন দেখাই দিয়া। এয়া চোৱা, আমি ওলাই আহিছোঁ পূজা সামগ্ৰী আনিবলৈ। আমি খালী ডবা এটা পাই পেলাই এয়া উঠিলোঁ। আমি তিনিজন, এজন শুলে, এয়া বন্ধু আমাৰ ৰজা শুলে, আমাৰ আৰু ৰাণী এয়া লগতে আছে। আৰু এখন ট্ৰেইন, এইখন চব এয়া বাদাম দাদা, আমাৰ বাদামৰ বন্ধু পাইছে। এয়া চব বাদাম এনেকৈ চলি আছে, কি কৰিব, পঢ়া শুনা কৰি এনেকৈ চলি আছে। এয়া চব ধুনীয়াকৈ বিজনেছ কৰি চলি আছে, ভাল লাগিছে। যাত্ৰা হওক, মই পিছত দেখাই থাকিম। দোস্তসকল আছেনে বাদাম? দোস্তি মই পিছত দেখাই থাকিম আৰু দেখাই থাকিম। এয়া চব আগতো দেখাইছিলোঁ ৰেলত বাদাম চিঞৰিলে খুব ভাল লাগে। এয়া চব যাত্ৰা কৰিলোঁ। এয়া আমি আৰম্ভ কৰিলোঁ। এয়া বাহিৰৰ দৃশ্য আকৌ দেখাই থাকিম। আমি কেনেকৈ বজাৰত বস্তু কিনিম, কিমান ওলায়, পইচাও নাই, খুব কম পইচা। ৰাইজে আশীৰ্বাদ দিয়ে। আমি অলপ গুৱাহাটী যাওঁ, কি ক'ব? গুৱাহাটী নহয়, মইতো বালিপাৰা যাম। বালিপাৰা যাওঁ। দাদা লগ পালোঁ, অলপ ভাল লাগিল। বাদামে খাইছে এজনে আহি পেলাই, বহি ল'লোঁ। এতিয়া উপায় নাই। পিছৰ এইয়া বাৰা মানে খুৱাইলে খালোঁ। পিছৰ ভিডিঅ'টো দেখাই থাকিম। আমি আহিছোঁ চাৰিজন, যি নহয় যাত্ৰা কৰিছোঁ দেই। দোস্তসকল চাই থাকক, আমি পূজাৰ বস্তু কেনেকৈ কিনোঁ, গুৱাহাটীত কিমান দাম, কেনেকৈ বস্তু আমি কিনিম, চব দেখাম। পিছৰ ভিডিঅ'টো চাই থাকক। এতিয়া যাত্ৰা উঠাটো মজাই বেলেগ। ট্ৰেইনত উঠাটো, ৰাতি উঠাটো মজা বহুত বেলেগ। দোস্তসকল উঠি চাব ট্ৰেইনত ৰাতি। মই বহুতবাৰ উঠিছোঁ, এইবাৰো উঠি চাইছোঁ। আপোনালোকক ট্ৰেইনৰ ভিডিঅ'টো দেখাই থাকিম পাৰিলে। ছাবস্ক্ৰাইব কৰিবচোন মোৰ ভিডিঅ'টো। আমি আহি পেলাই গহপুৰ ষ্টেচনত নামিলোঁ। এয়া ট্ৰেইন গুচি গ'ল। এখন ট্ৰেইন গহপুৰ গুচি গ'ল। আমি এতিয়া ইণ্টাৰচিটি ট্ৰেইনত উঠিম। এতিয়া সামান্য সৰু পানী বটল চেণ্টল বেগ এটা লৈ আহিছিলোঁ। আমি দেখাই আছোঁ। এয়া ভণ্টি দুজনী আছে। ইয়াত এই গহপুৰ ষ্টেচন ট্ৰেইনত আহি নামিলোহি। ইয়াতে বিভিন্ন যাত্ৰী, ট্ৰেইনৰ যাত্ৰীয়ে বহি আছে। ট্ৰেইনটো আহি ৰখি গ'ল। এচক দোস্তসকল, এচক ট্ৰেইনখন আহি ৰখিছে। ইমান সুন্দৰ এটা ভাল লগা দৃশ্য। এচক আপোনালোকে চাই থাকক। চব মানুহখিনি ইয়াত ৱেইট কৰি আছে। এচক ট্ৰেইনৰ গতি কমাই দিছে আৰু লাহে লাহে ট্ৰেইনখন ৰখি গ'ল। আৰু আমি এতিয়া উঠিম নিজৰ ডবাত। এচক চব মানুহখিনি চাপ খাইছে। এচক ট্ৰেইনখন আহি ৰখি গ'ল। এয়া এচক বহুত দীঘল ট্ৰেইন এখন, বহুত দীঘল দিন ন? ঠিক পোৱা নাই। এয়া শুই আছে। ইমান ধুনীয়া পৰিষ্কাৰ। আপোনালোকে দেখাইছোঁ, গোটেই দেখাইছোঁ। এয়া দাদা শুই আছে। এয়া ইণ্টাৰচিটি হয়। ইণ্টাৰচিটি এইটো চাওক, কিমান পৰিষ্কাৰ কৰি ৰাখিছে। বাইদেউহঁতে ধুনীয়াকৈ বহি আছে। এইটো কোন জেগা যাবগৈ? এয়া পেচেঞ্জাৰ বহি আছে। একেবাৰে গুৱাহাটী যাবগৈ লাষ্ট। আমিও গুৱাহাটীত যামগৈ বাৰু। হ'লেও বাইদেউহঁতক দেখুৱাইছোঁ। এয়া হয় হয়। এইফালেও আছে, দাদা শুই আছে। এয়া টোপনি গ'ল। এইফালেও দেখাইছোঁ। এই চব ইণ্টাৰচিটিখন বৰ ধুনীয়া। চব বাইদেউ ল'ৰা ছোৱালী লৈ বহি আছে ৰাতি। খুব এটা ধুনীয়া পৰিষ্কাৰ ইণ্টাৰচিটিখন। অনুগ্ৰহ কৰি মন কৰিব, গাড়ী সংখ্যা 1318 কলকাতা शिरघाट 1 नंबर प्लेटफॉर्म पर आगे আছে। कृपया ध्यान दीजिए, कोलकाता से आने वाली शिरघाट को जाने वाली गाड़ी संख्या 1।
যাবই লাগিব। दूर से लगा আহি আছোঁ আমি ষ্টেজৰ ওপৰেদি উঠি আহিছোঁ। এতিয়া আমি পল্টন বজাৰৰ অভিমুখে যাম। এয়া ৰাইজসকল শুই আছে, চাওক খোৱা বোৱা উঠাই নাই। আমি শুই উঠি আহি চাহো খালোঁ। এয়া চাওক এটা দাদা এয়া গাঁও লৈছে। এয়া আমি গোটেইকেইজন একেলগে আহি আছোঁ। গুৱাহাটী পল্টন ৱেলকাম টু গুৱাহাটী প্লেটফৰ্ম 6/7। ৰাতিপুৱা টাইমত খুব ধুনীয়া লাগে, ভাল লাগিছে ৰাতিপুৱা আহি। আজি ট্ৰেইনখন অলপ সোনকালে পালেহি ইয়াত। এয়া মানুহবিলাক শুই আছে। এইবিলাক যাত্ৰী হয়, ক'ৰবাত যাব চাগে। গতিকে তেখেতসকলৰ ট্ৰেইন চাগে বেলেগ টাইমত আছে, সেইটো কাৰণে চাই থাকক আপোনালোকে। চলন্ত চিৰি যাম আমি, বঢ়িয়া লাগিব। বস্তুবোৰ চব পূজাৰ বস্তু লৈ আছে। এয়া পূজাৰ সামগ্ৰীখিনি মই কিনি আছোঁ, আৰু আপোনালোকে চাই থাকক। পূজাৰ সামগ্ৰী খুব বেছি ল'ব নোৱাৰিলোঁ, আজি পইচা শ্বৰ্ট আছে। গতিকে অলপ আপোনালোকে আশীৰ্বাদ দিব, সেইকেইটা যাতে মই পূজাৰ বস্তু বিক্ৰী কৰি 2 পইচা দিব পাৰোঁ। এয়া চব পূজাৰ সামগ্ৰী, আৰু চব গোটেইখিনি দেখাইছোঁ। তলতো আছে, বেলুন লৈছোঁ। হেল্ল' দোস্তো, আমি বস্তু কিনিলোঁ, পূজাৰ সামগ্ৰী আছে। আৰু চাই থাকক, আমি এতিয়া বহুত দাম আপোনাৰ বাছেৰে ঘৰলৈ উভতি যাম। এবাৰ আমি ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ। এই চাওক আমাৰ মালিক এইজন।